বগামাটিত গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰ নামৰ সংস্থাটোৱে আজি প্ৰায় 2015 পৰা ইয়াতে এডভেঞ্চাৰ টুৰিজিমটো প্ৰমোট কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ। কিন্তু যোৱা 2 বছৰ ধৰি আমাৰ যিটো মানে লকডাউনৰ প্ৰভাৱ, কৰোনা মহামাৰীৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱে আমাক মানে বাৰুকৈ কঙা কৰি পেলাইছে। ইয়াতে আমি যথেষ্ট পৰিমাণে ব্যক্তিগত টকা ইনভেষ্ট কৰিছোঁ, কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে এতিয়া মানে আকৌ যিটো ক'ভিডৰ পৰিস্থিতি, সেই পৰিস্থিতি আকৌ আমাৰ মূৰত মাৰ সোধাইছে। আমি অসম চৰকাৰ তথা BTC চৰকাৰক আহ্বান জনাওঁ যাতে আমাৰ দৰে যিবিলাক সৰু সৰু টুৰিজিমৰ লগত জড়িত ব্যক্তি আছে, যি নতুন সপোন লৈ আমি যিটো নিবনুৱা সমস্যাও আমি কিছু পৰিমাণে সমাধান কৰি আহিছোঁ, আমাৰ দৰে এই সংস্থাবোৰক যাতে ৰাজ্য চৰকাৰৰ বা BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়ায়। নহ'লে আমাৰ যিটো চাকৰি অবিহনে আমি যিটো মানে কৰ্মত হাত দিছোঁ, আমাৰ এতিয়া লাওলোৱা অৱস্থা হ'বগৈ ধৰিছে। আমি ক্ৰমান্বয়ে ধাৰত পথ যাব ধৰিছোঁ, কাৰণ আমি এতিয়ালৈকে কোনো ধৰণৰ আৰ্থিক সাহাৰ্য বা আৰ্থিক অনুদান পাবৰ কাৰণে সক্ষম হোৱা নাই। এতিয়া আমাৰ এই গোটেই কেম্প ছাইটটো এতিয়া পৰিত্যক্ত হৈ পৰিছে, কাৰণ ইয়াতে মানুহ দুনুহ অহা বাদেই দিছে, কাৰণ কৰোনা মহামাৰীৰ ফলত গোটেই বন্ধ হৈ পৰিছে। আমাৰ পৰ্যটন ক্ষেত্ৰখনৰ বিস্তৰ ক্ষতি সাধন কৰিছে। চৰকাৰে বিভিন্ন ক্ষেত্ৰত যিবিলাক বেনিফিচাৰী উদ্ভাৱন কৰিছে, কিন্তু আমাৰ পৰ্যটন ক্ষেত্ৰত যিবিলাক যুৱক যুৱতী জড়িত হৈছে, তেওঁলোকৰ কাৰণে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰা নাই। মই ৰাজ্য চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীদেৱক আহ্বান জনাইছোঁ যাতে আমাৰ পৰ্যটন ক্ষেত্ৰত জড়িত হৈ থকা যুৱক যুৱতীসকলৰ কাৰণেও অকণমান চিন্তা কৰে।